বন্ধুসকল, এটা বিশেষ দিন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ 21 জুন তাৰিখৰ কটনৰ সতীৰ্থ সন্মিলন। আহকচোন তাৰ কিছুমান ভাল লগা মুহূৰ্ত আমি চাওঁ। তিনিওজনী অটত উঠি কটনলৈ বুলি গৈ থাকোঁতে আমাক সেই পুৰণা স্মৃতিবোৰে খুন্দা মাৰি থৈছিল। এই ঠাইবোৰ যেন বহু দিনৰ চিনাকি আমাৰ। আজি 2 বছৰ 1.5 বছৰৰ মূৰত সঁচাকৈ বহুত দুখ লাগিছিল তিনিজন। আৰু ফাইনেলি আমি আহি সেই ঠাই উপস্থিত হৈছিলোঁ সেই য'ত আমাৰ সেই সভাখন চুদবাৰ চনত অনুষ্ঠিত হৈছিলে। তাত গৈ কি এক ধুনীয়া আয়োজন কৰিছে আমাৰ কাৰণে অনুজসকলে। এয়া দেখিছে 2টা বছৰ তোমাৰ কটনক লৈ কি মানে কটনখনক তুমি কিমান ভাল পোৱা সেই বিষয়ে তাত লিখিব কৈছে। সেয়ানো লিখা অসম্ভৱ। আৰু এই লগৰবোৰ অহা ষ্টাৰ্ট হৈ গ'ল কৰিঅ'শি। এয়া জানে মোক ড্ৰেছটো ধুনীয়াকৈ লগাই দিছিলে। আমি সঁচাকৈ বহুত ভাগ্যৱান। অনুজসকলৰ এই ধুনীয়া গীতটোৰ পিছতেই এতিয়া